লাজত পলাইছে ঐ ঐ ঐ ঐ হা ঐ ঐ ঐ পেন পিন্ধি আহিবি যা ঐ লাংটাকে কে দৌৰিছে ঐ ঐ শুন ঐ নুশুনিলে সম্পদ গড় মতলব ৰাইনো তো এতিয়া চাওক গড়টো কিন্তু হিং চিং নোহোৱা গড় গাইজ ৱেলকাম টু আনাদাৰ ভিডিঅ' গাইজ তো আজি অৰুণদাৰ লগত আহিছোঁ আমি জু চাব তো আছাম ৰাষ্ট্ৰীয় জু চাই আছোঁ এতিয়া বৰ্তমান তো এতিয়া ঘূৰি আছোঁ আমি ঘূৰি জুটো চাই আছোঁ আৰু বহুত বস্তু চোৱা হ'লে বাকী ভিডিঅ'খিনি মই কেপচাৰ কৰিছোঁ মই ইণ্ট্ৰ চিণ্ট্ৰ দিয়া নাই এনেই ভিডিঅ' এটা সৰুকৈ বনাই দিওঁ এনেও বহুত ইয়াতে ভিৰ কাৰণ যিহেতু ডিচেম্বৰত ইয়াত স্কুল কলেজ গোটাই বন্ধ থাকে তো চব আহি আছে তো এতিয়া আপোনালোকৰ সিংহ দেখাওঁ ই চাওক মানে লায়নটো আপোনালোকে চাই লওক আৰু লায়নকেইটা খাব নাপাই চাগে অলপ বুঢ়া চুঢ়া হৈ গৈছে বেয়া নহ'ব অলপ দিয়ক হেণ্ডচামে আছে ঠিক আছে চাওক লায়ন চাওক এতিয়া বৰ্তমান ময়ো চাওক আপোনালোকে চাওক আৰু যাই আছোঁ দেখাই আছোঁ আৰু ধুনীয়া ধুনীয়া বস্তু আপোনালোকক থ্ৰ' আপ কৰি আছোঁ তো ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যোনে চোৱা নাই চিৰিয়াখানা আহি যাব জৰুৰ তিনিআলি গুৱাহাটীত হাই 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 সিংহ এই আছা সিংহ বহি আছে কিন্তু এই উঠবি না উই দুইজনী আছে তিনিজনী আছে আহি আছক কি ধুনীয়াকৈ বিন্দাছ মোক খঙালকৈ চাই আছে কিয় বা কিবা কৰিলোঁ নেকি ভাই ভাই আপোনালোকক সিংহ দেখালোঁ সিংহ দেখুৱাৰ পিছত এতিয়া যাই আছোঁ এইটো চাইডে তো এইটো চাইডে কি পাওঁ নাপাওঁ কোনো ঠিক নাই বাট যাই আছোঁ আৰু দেখাই আছোঁ এতিয়া আমি সাপ চাব যাম সাপটো চাই মোক এনেও ভাল লাগে মই ঘৰতো সাপ চাপ চাই থাকোঁ মানুহৰ ঘৰত ওলালে মই ঘৰত গুচি যাওঁ মানুহৰ ঘৰত চাবৰ কাৰণে তো এতিয়া আমি যাওঁ সাপ চাওঁগৈ আৰু আপোনালোকক দেখাওঁ কি নতুন ধুনীয়া বোলে বস্তু আহিছে তো ৰাস্তাত জিৰাব এডাল চালোঁ কিন্তু সেইটো মই ভিডিঅ'টো বনোৱা নাছিলোঁ তেতিয়া ভিডিঅ'টো মই কেপচাৰ কৰি লৈছোঁ তো ইয়াতে দি দিম আপোনালোকে চাই ল'ব আৰু এতিয়া যাই আছোঁ গৈ আছোঁ গাইজ গৰমো বহুত আৰু চাওক মই বেগ বেটিং লৈ পূৰা ৰেডি একবাৰে গৈ আছোঁ এই আমাৰ লগত এজন আছে অৰুণদাৰ মা অলপ হাই কৰি দিয়া কৃষ্ণ কৈ দিয়া এইয়া কৃষ্ণ কৈ দিছে তো এতিয়া আমি বাৰু গৈ আছোঁ তো এতিয়া এই চিচিটো উঠি গ'লোঁ বাৰু এতিয়া যাওঁ আৰু দেখাওঁ আপোনালোকক এই বাইদেউবোৰো আহিছে ক'ৰ পৰা আহিছে বাইদেউ কপাটিৰ পৰা আহিছে মানে এই আপোনালোকৰ গাঁৱৰে মানুহ তেওঁ আমি গৈ আছোঁ এক কদম দুই কদম কৰি এতিয়া আমি গৈ আছোঁ সাপ চাব তো এয়া সাপ চাব আহি পালোঁ এয়া সৰ্পগৃহ বুলি লিখা আছে তাত এতিয়া আমি গৈ আছোঁ সাপ চাব এতিয়া সাপবোৰ আপোনালোকক দেখাই আছোঁ মানুহ বহুত বাহিৰা আছে আৰু এয়া চাওক সাপ কি সাপ চাব আপুনি তো এয়া ফাৰ্ষ্টত যাত্ৰাই বেয়া নেকি ভাই ক'ত গছে মছে উলমি চুলমি নাই নেকি চালা এইটো কি কয় চকৰি ফেটি ফেটি বহুত মানুহ চাক খাই আছে হা চকৰি ফেটি আছে নেকি এইটো আমাৰ ভাষাত কয় কুকুৰ বুলি কয় আৰু শুই আছে আৰু অজগৰ বুম পাইথন বুলি কোৱা হয় বুম পাইথন লাগি আছে বুম পাইথন আৰু এতিয়া তলত চাগে আছে তলত নাই এই ওপৰতো আছে চাওক ঠিক আছে যাক কয় অজগৰ লৈ ফটো তুলিব দি আছে আৰু আমাক সময়খিনি দি আছে ভাই থেংক ইউ থেংক ইউ বহুত থেংক ইউ ফটো তুলিব দিয়াৰ কাৰণে আৰু ইয়াত কোনোবা আছে নেকি ইয়াত চাগে নাহে কোনোবা থাকিলেও দেখাই নাপাওঁ ইয়াত এইটো চাব ওপৰত বহি আছে এইয়া ইন্দোৰ খাৱাগিলা আমাৰ ঘৰত এইটো কি কয় নীল
মিউজিকুম বা দুন্দুলি ফেটি আমাৰ ঘৰত ইন্দুৰ খাই এইবোৰে এইটো এন্দুৰ খোৱা গাইছ আজি লৈ এৰিলোঁ ইমানতে